খবৰ চাগে আপোনাৰ ভাল, যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু মই বহুত দিন ব্ৰইলাৰ ভিডিঅ' দিয়া নাই, এই ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে যদি চেনেল নতুন আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ব্ৰইলাৰ ভিডিঅ' আপোনালোকে পাই থ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক এটা কৰি থ'ব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰক। সকলো দেখাবলৈ চেষ্টা কৰিম। এখন খুলি লওঁ, চব দেখিবলৈ পাইছে চাগে। এয়া আপোনাৰ মোৰ যিহেতু আজি 24, কালি আছিলে 23 দিন, আজি আপোনাৰ 24 দিন। 24 দিনত দেখিছে পোৱালি। যিহেতু মোৰ চাং ফাৰ্ম বনাবলৈ মই চেষ্টা কৰোঁ, সকলোকে চাং ফাৰ্ম বনাওক, বেয়া নহয় চাং ফাৰ্ম যিহেতু, নহয় জানো। চাং ফাৰ্মত এটাই ভাল, আৰু ৱেটটো মানে কি অলপ বেছি আহে ফলিয়াতকৈ। কষ্ট কৰিলে ফলিয়াটো আহিব, কিন্তু মই চাং ফাৰ্মতে মই বিশেষকৈ ৱেটটো ভাল পাই আছোঁ, নহয় জানো। বিশেষকৈ এতিয়া 24 দিন আপোনালোকে এইটো আপোনাৰ ভিটামিনটো লগাব পাৰে। ৰাতি 3 দিন ভিটামিন লগাই দিব, লিভাৰো 3 দিনমান দি দিব পাৰে। বিশেষ এতিয়া কেলচিয়ামটো দিব আপোনালোকে, কেলচিয়ামটো দি থাকিব। কেইদিনমান কেলচিয়াম দি দিব, যিহেতু লেঙেৰা চেঙেৰা ওলাব পাৰে, নহয় জানো। সিহঁতে কেলচিয়াম দিব পাৰে আপোনালোকে। দেখিবলৈ পাইছে এয়া মোৰ পোৱালি, দেখিবলৈ পাইছে আপোনালোকে, দেখি আছে চাগে। মেনুৱেল ডিংকাৰ হ'লে আপোনাৰ এইটো আপোনাৰ কি কয়, এই ডিংকাৰটো অলপ লগত অসুবিধা হয়। মই দেখাই দিছোঁ কেনেকৈ দিছোঁ। এইটো আপোনাৰ মাছৰ কাৰ্টন দেখিবলৈ পাইছে, মাছৰ জোখত কাটি ষ্টেণ্ডডাল এনেকৈ দি তাৰ ওপৰতে আপোনাৰ ডিংকাৰটো এনেকৈ লগাই দিছোঁ। আপোনালোকে এনেকৈ দিব পাৰে, নহ'লে আপোনালোকে এনেকুৱা চৰিয়া ল'ব চাং ফাৰ্মত। চৰিয়াটো ভাল, এইটো চাং ফাৰ্মৰ কাৰণে ষ্টেণ্ডৰ কোনো প্ৰয়োজন নাই, হিচাপত হৈ যায়। নহ'লে আপোনালোকে চৰিয়া দিব পাৰে। দেখিছে মই দিছোঁ কেইটামান, দি চাইছোঁ মানে কেনেকুৱা কি কথা। যিহেতু অট' ডিংকাৰ লগাবলৈ মোৰ অলপ পইচা প্ৰব্লেম হৈ আছে, যিহেতু ইয়াত পইচাখিনি আগতে ভৰাই দিলোঁ। মোৰ ফলীয়া ফাৰ্ম আগতে আছিলে, যিহেতু সেই ফলীয়া ফাৰ্ম থকাৰ কাৰণে এই সোপাই লৈছিলোঁ আগতে প্ৰথমতে। সেইকাৰণে পইচাটো কমি আছে, সেইকাৰণে মই অট' ডিংকাৰ বা নিপল ডিংকাৰ লগাবলৈ সক্ষম হোৱাগৈ নাই। সেইটোকে এনেকৈ চলাই আছোঁ, দেখিবলৈ পাইছে। ওখ কৰি দিছোঁ অলপ। আপোনালোকে এনেকৈ লগাব পাৰে। মেনুৱেল ডিংকাৰ এনেকৈ হেৰিত লগাই দিব আপোনালোকে, কাৰ্টন এনেকৈ দি ষ্টেণ্ডৰ ওপৰলৈ দি এনেকৈ লগাব পাৰে। দানা পানী খাই আছোঁ, আপোনালোকে দেখিছে চাগে। প্ৰত্যেকটোতে মই এনেকৈ লগাই দিছোঁ, দেখিছে। কাৰ্টন আনি কাৰ্টন হিচাপত জোখত কাটি লৈ আৰু বস্তু এনেকৈ বহাই দিলে আপোনালোকৰ কামটো চলি থাকিব যিহেতু। আৰু তলতে মই ফলিয়া দি দিছোঁ, দেখিবলৈ পাইছে। আৰু মানে ডেইলি লেট্ৰিনটো পেলাবলৈ অলপ জেগাও প্ৰয়োজন হয়, আৰু বিশেষকৈ কষ্ট বেছি হয় ডেইলি পেলাবৰ কাৰণে, যিহেতু আমাৰ ল'ৰা ছোৱালী নাই। সেই তলত ফলিয়াই দিছোঁ আৰু ডেইলি ৰেকিং কৰি আছোঁ। এইটো বাটটো অহা যোৱা বাটটো ধুনীয়াকৈ ৰখাই দিছোঁ, দেখিবলৈ পাইছে। এনেকৈ তলত ফলিয়াটো দি ৰেকিং কৰি থাকিব, বেয়া নহয়, দেখিবলৈ পাইছে আপোনালোকে। এনেকৈ কৰি থাকিব। পক্ষত আপোনালোকে এটা কাম কৰিব, পালটো একেবাৰে তললৈ দি দিব, যিহেতু নিয়ৰটো বেছি পৰি আছে, নহয় জানো। সেইটোকে পালটো আধামান তুলি দিব, যিহেতু ৰাতিপক্ষত তুলি দিব, দিনত নালাগে। দিনত এইবোৰ গেছ চেছ চলাবৰ কাৰণে, ৰ'দ চদ পৰিবৰ কাৰণে, যিহেতু ৰাতি নিয়ৰটো বেছি পৰিছে, সেই হেতুকে আপোনালোকে পালটো অলপ তুলি দিব, নহয় জানো। টিকলি এইফালে চা, এইফালে চা। অঁ, এই ব্ৰইলাৰ ঘৰ পালেহি টিকলিজনী, দেখিবলৈ পাইছে। এই এনেই ঘূৰি ফুৰিছে টিক টাককৈ। মই আপোনালোকক কৈ আছিলোঁ পালৰ বিষয়ে, নহয়। পালটো আপোনালোকে হাফকৈ তুলি দিব, যি নিয়ৰটো মানে বেছি পৰিছে যে, ঠাণ্ডাটো পৰিছে, সেইটো মানে তুলি দিব। দিনৰ প্ৰসাদ একেবাৰে নমাই দিব, এনেকৈ নমাই দিব, দিনৰ প্ৰসাদ পূৰা নমাই দিব। যিহেতু গেছ চেছবোৰ ওলাবৰ কাৰণে দিনত, আৰু ৰ'দ চদো পোৱা ইমান দিনত প্ৰয়োজন নাই। ৰাতি ফুলকৈ দিব নালাগে, হাফকৈ দিব। যিহেতু মোৰ এতিয়া 24 দিন হৈ আছে, নহয় জানো। হাফকৈ দিলেও হ'ব, যাতে নিয়ৰটো ডাইৰেক্ট সিহঁতৰ গাত নপৰে আহি পেলাই। সেইটোকে নিয়ৰটোৰ কাৰণে দিবলগীয়া হৈছে, ঠাণ্ডাটো যদি বেছি পৰিছে, সেইটোকে আপোনালোকে পালটো আধা দি দিব। বিশেষকৈ মোৰ ফাৰ্মত এটা প্ৰব্লেম হৈছে, মোৰ মানে পাছবেলা 12টা 1টা মানতহে এইফালে ৰ'দ পৰে। ৰাতিপুৱা টাইমত ৰ'দ নপৰে, সেইটোকে মই পালখন অলপ দেৰিকৈ তুলিবলগীয়া হয়, মানে পেলাবলগীয়া হয়। এই চাইডে ৰ'দ পৰে, পাছবেলাহে পৰে, আগবেলা ৰ'দেই নপৰে। যিহেতু মোৰ অলপ বাঁহ আছে যে, বাঁহ থকাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে। বাঁহখিনি কাটি পেলাবও নোৱাৰোঁ, এতিয়া কাটি পেলালেও বাঁহৰ আজিকালি যিহে দাম, সেইটোকে অলপ দিগদাৰ আৰু। যিহেতু ফাৰ্মত আপোনাৰ মোৰ 24 দিন BS দানাটো খুৱাই থাকিব লাগিছিলে। BS দানাটো এতিয়া কোম্পানীত নাই, সেইটো ফিনিচাৰ দি দিছে। ফিনিচাৰকৈ খুৱাবলগীয়া হৈছে, উপায় নাই। কিন্তু ফিনিচাৰ দিবলৈ হ'লে আপোনালোকে লিভাৰটো দি দিব,
লিভাৰটো যিহেতু দানাটো অলপ ডাঙৰ নহয় জানো আৰু হেৰিটো বেলেগ, সেইকাৰণে আপোনাৰ 3 দিন লিভাৰ দিব, তেতিয়াহে মানে দানাটো অলপ বেছিকৈ খাব সিহঁতি, নহ'লে দানাটো কমটি হৈ যাব, ৱেটটো কম আহিব। আপোনালোকে লিভাৰ ফিনিচাৰ দিবলৈ হ'লে লিভাৰ 3 দিন দি দিব, সেইটোৱে আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। তেন্তে যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো দবাই দিব, যাতে প্ৰথমতে মোৰ ভিডিঅ'টো চাবলৈ পায়। তেন্তে বোলো আজি ভিডিঅ'টো এখন ধন্যবাদ, জয় অসম।